নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ মই বোৱা অন্য এযোৰ কাপোৰ। সেইটো ডিজাইনৰ কাপোৰ আগতেও এযোৰ দেখাইছোঁ, তথাপিতো এইযোৰ বৈছিলোঁ যেতিয়া দেখুৱাই দিওঁ বুলি ভাবিছোঁ। অকণমান ডিজাইনটো সাল সলনি কৰিছোঁ। যদি আপোনালোকে ল'ব বিচাৰে ল'বও পাৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব। যদিহে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাপোৰযোৰ এতিয়া মই আপোনালোকক ভালদৰে মেলি দেখাম। এইখন হৈছে চাদৰখনত এনেকৈ 3 লাইন পুলি কৰাৰ পিছত এইটো চিমৰে কৰি দিয়া ডিজাইনেই হয়। এনেকৈ কৰি দিছোঁ। ইয়াত 3টা কালাৰ কৰা হৈছে, গ্ৰীণ, য়েল্লো আৰু ব্লু কালাৰৰ। এনেকৈ মই বুটাখিনি 5, 3, 1 কৈ তেনেকৈ 5টা 3টা এটাকৈ তেনেকৈ 4 লাইন কৰি দিছোঁ। তাৰপিছত এনেকৈ চাদৰখনত ঘন ঘনকৈ বুটা দিয়া আছে গোটেই চাদৰখনতে। এখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখনত এনেকৈ পুলি দি পেলাই তাৰপিছত এই ডিজাইনটোকে কৰি দিছোঁ। তাৰপিছত মেখেলাখনতো এনেকৈ ডাঙৰকৈ 5-4 লাইনে কৰি দিছোঁ। তাৰপিছত এনেকৈ সৰু সৰুকৈ 3 লাইন দিছোঁ ঘন ঘনকৈ। যথেষ্ট ওপৰলৈকে বুটাবোৰ আছে আৰু যথেষ্ট আহল বহল হয় কাপোৰযোৰ। এয়া হৈছে চাইড পাৰি চাদৰৰ আৰু ব্লাউজৰ পিচটো এইটো। কেনেকুৱা লাগিছে ক'ব, আৰু যদিহে ভাল লাগিছে আপোনালোকেও ল'ব পাৰিব।